নমস্কাৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকে লাইক কৰি দিব তেনেহলে আহক আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মাদ্ৰাসাত পঢ়িও চিকিৎসক হ'ব পাৰি প্ৰমাণ কৰিলে শ হাফিজে কোৰানে মাদ্ৰাসাত পঢ়ি একো হ'ব নোৱাৰি বুলি কোৱাসকলে এতিয়া কি ক'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাত জিলিকিল মাদ্ৰাসাত পঢ়া কোৰানৰ হাফিজ মাদ্ৰাসাত পঢ়িলে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে বুলি কোৱাসকলৰ বাবে আজিৰে প্ৰতিবেদন এফালে ভাঙি দিয়া হৈছে মাদ্ৰাসা আৰু আনফালে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাত জিলিকিল কোৰানে হাফিজসকল আজিৰে প্ৰতিবেদন ইমানেই শ্বেয়াৰ কৰক যাতে মাদ্ৰাসাৰ বিৰুদ্ধে মাতমতাসকলে অন্তৰখন খুলি চাব পাৰে এই প্ৰতিবেদন চাই আজি সেইসকল লজ্জিত হওক যিসকলে মাদ্ৰাসাৰ বিৰুদ্ধে মাত মাতে মাদ্ৰাসাত কি প্ৰশিক্ষণ দিয়া হয় চাই লওক হয় অন্তৰখন খুলি চাওক আটাইকেইজনৰ নামৰ আগত সুন্দৰকৈ হাফিজ লিখা আছে অৰ্থাৎ তেওঁলোক একোজন 30 পাৰা পবিত্ৰ কোৰাণ হাফিজ এখেতসকলৰ মুখস্থ আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মগ্ৰন্থখন হ'ল কোৰাণ কোৰাণৰ সমান আখৰ অন্য কোনো ধৰ্মগ্ৰন্থ নাই সেই কোৰাণ মুখস্থ কৰাৰ উপৰিও আজি এইদৰে ভাৰতবৰ্ষত জিলিকি উঠিল তেওঁলোক এফালে জিহাদী বাংলাদেশী মোগল মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা আজমলেও ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে এইবাৰ অকল অসমতেই নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম স্থান দখল কৰিলে আজমলে এইবাৰ 240 জন ছাত্ৰ ছাত্ৰীৰ চিকিৎসক হোৱাৰ দিশে অৰ্থাৎ 240 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে নিট পৰীক্ষা নিট 2022 আজমল সুপাৰ ফৰ্টিৰ এয়া এক ঐতিহাসিক সফলতা ইয়াৰ পূৰ্বে ইমান ডাঙৰ সফলতা অন্য কোনো শিক্ষা প্ৰতিষ্ঠানে লাভ কৰা নাছিল এনেকুৱা সফলতা অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰথম মেধা সম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল সুপাৰ ফৰ্টি নামেৰে এক অভিলাষী আঁচনি আজমল সুপাৰ ফৰ্টিয়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল সুপাৰ ফৰ্টিৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে